প্ৰিয় বন্ধু, আমি আমাৰ সকলো টেনচনৰ ঘাইশিপাডাল ক'ত কেতিয়াবা ভাবি চাইছোনে? নে কিছুমান সাংসাৰিক চিন্তাৰ সীমাতে সীমাবদ্ধ হৈ নিজকে বাস্তৱিকতাৰ পৰা দূৰত ৰাখিছো? আমাৰ সকলোবোৰ ঋণাত্মক ভাৱধাৰাৰ সমাধানৰ বিষয়ে এক গল্পৰ আকাৰত বুজিবলৈ চেষ্টা কৰোঁ আহকচোন। এবাৰ চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰি কৰা চন্দন কিছুদিনৰ পৰা কিছুমান সাংসাৰিক চিন্তাৰ মেৰপাকত সোমাই অতিষ্ঠ হৈ পৰিছিল, যাৰ ফলত তেওঁ যথেষ্ট টেনচনত জীৱন কটাব লগা হৈছিল। তেওঁ এই কথা ভাবি বেছি চিন্তিত হৈছিল যে ঘৰৰ সমস্ত খৰচ কৰিবলগীয়া হোৱাৰ লগতে পৰিয়ালৰ সমূহ দায়িত্ব তেওঁৰ ওপৰতে টিকি আছে। দুজনীকৈ ভনীয়েকক বিয়া দিয়াৰ পাছত তেওঁৰ আৰ্থিক অৱস্থা অতি বেয়া হৈ পৰিছে। তাৰোপৰি কোনোবা নহয় কোনোবা আত্মীয় কুটুম অতিথিৰ তেওঁৰ ঘৰলৈ অহা যোৱা চলিয়েই থাকে। সেইসমূহ কথাকে চিন্তা কৰি কৰি তেওঁ অশান্তিত জীৱন কটোৱাৰ লগতে পুত্ৰ জোনাকক যিকোনো কথাতে প্ৰায় গালি দিয়ে আৰু পত্নীৰ লগতো যিকোনো সৰু সৰু কথাতে কাজিয়া কৰি পৰিস্থিতি জটিল কৰে। এদিন তেওঁৰ পুত্ৰ জোনাক তেওঁৰ ওচৰলৈ আহিল আৰু ক'লে, দেউতা, মোৰ স্কুলৰ হোমৱৰ্কখিনি কৰাই দিয়াচোন। যিহেতু তেওঁ যথেষ্ট টেনচনত আছিল, সেয়ে পুত্ৰ জোনাকক গালি পাৰি পঠিয়াই দিলে। আৰু কিছু সময়ৰ পিছত যেতিয়া তেওঁ শান্ত হ'ল, তেতিয়া পুতেকৰ ওচৰলৈ গ'ল আৰু তেওঁ দেখা পালে যে হোমৱৰ্কৰ বহীখন হাতত লৈয়েই জোনাক টোপনি গ'ল। তেওঁ বহীখন হাতত লৈ ওপৰে ওপৰে চকু ফুৰাই টেবুলত থবলৈ ধৰোঁতেই তেওঁৰ দৃষ্টি হোমৱৰ্কৰ টাইটলটোত পৰিল। টাইটলটো এনেধৰণৰ আছিল, আৰম্ভণিতে ভাল নলগা বস্তুবোৰ যিবোৰ পিছলৈ ভাল লগা হৈ পৰে। এই টাইটলটোৰ ওপৰত এটা পেৰাগ্ৰাফ লিখি নিবলৈ দিছে, যিটো তেওঁ পুত্ৰই লিখি পাই সম্পূৰ্ণ কৰিলে। অতি ব্যাকুলতা মনোভাৱেৰে চন্দনে পুত্ৰৰ লিখাখিনি পঢ়িবলৈ আৰম্ভ কৰিলে। সি লিখিছিল, মই মোৰ বছৰেকীয়া পৰীক্ষাক বহুত ধন্যবাদ জনাইছোঁ, কিয়নো আৰম্ভণিতে পৰীক্ষাসমূহ একদম ভাল নালাগে, কিন্তু তাক অতিক্ৰম কৰাৰ পিছত আমাৰ বন্ধসমূহ আৰম্ভ হৈ যায়। মই খাই বেয়া পোৱা সেই তিতা ঔষধবোৰকো ধন্যবাদ দিছোঁ, কিয়নো প্ৰথমে তাৰ সোৱাদ তিতা হ'লেও সেই ঔষধবোৰেই বেমাৰৰ পৰা মোক উদ্ধাৰ কৰে। মোক ৰাতিপুৱা ৰাতিপুৱা টোপনিৰ পৰা জগোৱা সেই এলাৰ্ম ঘড়ীটোকো ধন্যবাদ দিওঁ, যিটোৱে মোক সদায় পুৱা সোঁৱৰাই দিয়ে যে মই জীৱিত আছোঁ। মই ঈশ্বৰকো বহুত ধন্যবাদ দিওঁ, যিজনে মোক ইমান ভাল এজন দেউতা দিলে, কিয়নো তেওঁৰ গালিসমূহ প্ৰথমে মোৰ বহুত বেয়া লাগে, কিন্তু দেউতাই মোৰ কাৰণে পুতলা আনে, মোক ফুৰাবলৈ লৈ যোৱাৰ উপৰিও ভাল ভাল বস্তু খুৱায়। আৰু মই যথেষ্ট সুখী যে মোৰ ওচৰত দেউতা আছে, কিয়নো মোৰ বন্ধু ৰোহনৰ দেউতাই নাই। সেই কণমানি ল'ৰাটোৰ হোমৱৰ্কটো পঢ়াৰ পিছত চন্দনৰ টোপনিৰ পৰা সাৰ পাই যোৱা যেন অনুভৱ হ'ল। তেওঁৰ চিন্তাবোৰ সলনি হ'বলৈ ধৰিলে। পুত্ৰই হোমৱৰ্কত লিখা সেই কথাখিনি তেওঁৰ মূৰত বাৰে বাৰে ঘূৰিবলৈ লাগিল। বিশেষকৈ সেই শেষৰ শাৰীটোৱে তেওঁৰ টোপনি হৰাই নিলে। কিছু সময়ৰ কাৰণে শান্ত হৈ বহি তেওঁ নিজৰ সমস্যাসমূহৰ বিষয়ে ভাবিবলৈ আৰম্ভ কৰিলে। মই ঘৰৰ সমস্ত খৰচ কৰিব লাগে, তাৰ মানে মোৰ এখন ঘৰ আছে, আৰু ঈশ্বৰৰ কৃপাত মই সেই সকল মানুহতকৈ বহুত বেছি সুখী যাৰ থাকিবলৈ ঘৰ নাই। মই গোটেই পৰিয়ালৰ দায়িত্ব চম্ভালিব লাগে, তাৰমানে মোৰ লগত পৰিয়াল আছে, পুত্ৰ পত্নী আছে, আৰু ঈশ্বৰৰ কৃপাত মই সেই সকলতকৈ বহুত বেছি সুখী যাৰ কোনো পৰিয়াল নাই, অকলশৰীয়া। মোৰ ঘৰলৈ কোনোবা নহয় কোনোবা আত্মীয় কুটুম তথা মিত্ৰৰ পাই অহা যোৱা চলি থাকে, অৰ্থাৎ মোৰ ব্যৱহাৰ পাতিৰ লগতে ছ'চিয়েল ষ্টেটাছ অন্যৰ তুলনাত যথেষ্ট উন্নত। সেয়ে মোৰ লগত মোৰ সুখ দুখৰ ভাগী হ'বলৈ সকলো মজুত আছে। হে ভগৱান, তোমাক বহুত বহুত ধন্যবাদ। মোক মাফ কৰি দিবা, মই তোমাৰ কৃপাবোৰক চিনাক্ত কৰিব পৰা নাছিলোঁ। ইয়াৰ পাছত সেই ব্যক্তিজনৰ চিন্তাধাৰাবোৰ একেবাৰে সলনি হৈ গ'ল। সকলোবোৰ টেনচন তথা সমস্যাবোৰৰ পলকতে যেন পৰিসমাপ্তি ঘটিল। চন্দন সুখত আত্মহাৰা হৈ পৰিল। তেওঁ খৰধৰকৈ পুত্ৰ জোনাকৰ ওচৰলৈ গ'ল আৰু টোপনিত থকা সেই কণমানিটোক কোলাত লৈ তাৰ মূৰত চুমা খাবলৈ ধৰিলে, লগতে নিজৰ পুত্ৰক তথা ঈশ্বৰক ধন্যবাদ দিবলৈ ধৰিলে। প্ৰিয় বন্ধু, আমাৰ সন্মুখত থকা সমস্যাসমূহক যেতিয়ালৈকে আমি বিয়োগাত্মক দৃষ্টিৰে চাই থাকিম, তেতিয়ালৈকে আমি ক্ৰমান্বয়ে অশান্তিৰ ৰঙা ফিটাৰে বান্ধ খাই গৈ থাকিম।
কিন্তু যেতিয়াই সেই সমস্যাসমূহক যোগাত্মক দৃষ্টিৰে চাবলৈ আৰম্ভ কৰিম তেতিয়াই আমাৰ সেই বিয়োগাত্মক ভাৱধাৰাসমূহ পলকতে সলনি হৈ যাব আৰু আমাৰ সকলো অশান্তি সকলো চিন্তা সমূহ দুখ পুলিপোখাৰে উভালে নাইকিয়া হৈ যাব আৰু আমি খন্তেকতে সকলো সমস্যাৰ সমাধান পোৱাৰ লগতে নতুন নতুন সমাধানৰো আৱিষ্কাৰ কৰিব পাৰিম প্ৰিয় বন্ধু আশা কৰোঁ এই গল্পটোৰ জৰিয়তে মই কি ক'ব বিচাৰিছোঁ আপুনি নিশ্চয় বুজি পাইছে এই সম্পৰ্কত আপোনাৰ মতামত কি মোক কমেণ্ট বক্সত অৱশ্যেই জনাব লগতে ভিডিঅ'টোৱে যদি আপোনাক অনুপ্ৰাণিত কৰিবলৈ সক্ষম হৈছে তেন্তে লাইক কৰি আমাক উৎসাহিত কৰিবলৈ নাপাহৰিব তাৰোপৰি পৰৱৰ্তী ভিডিঅ'সমূহ উপভোগ কৰিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনত ক্লিক কৰি থ'ব পুনৰ পিছৰটো ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ ধন্যবাদ জয় অসম